দাদা আপুনি যে ভেলভেলি বাইদেউৰ নাম্বাৰটো খুজিছিলে পালি নেকি দাদা মোৰ নাম হল কালু কিবা পাপৰ ফলত চাগে আপোনাক লগ পালো কিন্তু নম্বৰ বিচৰা কামত মই সৰু পৰাই চালো নম্বৰটো দে দীঘলী পুখুৰীত দোকান খুলিম বেচিম মই আলু এইটো লগ দাদা চিধাই ফোনটোৱে লগাই দিলো মোৰ চুবুৱা ফোনটো কাট কি কথা পাতিম মই ৰ'ব আমাৰ দাদাক দি আছো লগ দাদা লগ হেল্ল' মিছেছ দাস বাইদেউ হয়নে মই ভেল্লা গাঁৱৰ পৰা ক'লো আপোনাৰ অনুৰাগী আপুনি দাস বাইদেউ নহয় নেকি ভিলভিলি বাইদেউ নহয় জানো হেৰি নম্বৰটো মানে বাইদেউ এই জহনী যোৱা তই কাৰ নম্বৰ লগাই দিলি এখন গালিও খোৱালি হাগি আহুৰ জানমনিলে টিঙতে হাগিবা তাতে পানী ঢালিবা বাহনিলে নাযাবা ঐ যা কি চাই আছে তোমালোকে জানো মই আজি কি কৰি আছো মই নিজে বুজি পোৱা নাই আগতে মই শ্বৰ্ট ফিল্ম বনাইছিলো আৰু সেই সময়ৰ মোৰ পৰিস্থিতিটো এই বাদ দিয়ক আজি ৰাতিপুৱা মোৰ জীৱনটো ধ্বংস হোৱা ৰাস্তাটোত আৰু অকণমান ধ্বংস হৈ আহোঁ বুলি সোমাই গ'লোঁ আৰু মই সোমাই গৈ দেখা পাওঁ এজনী সৰগৰ পৰী ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে ধুনীয়া তাইৰ গাল চকুৰ কি ছাল ল'ৰাবোৰা পাগল কৰা এই পিছ কি তু চুপ ৰে বাবা তু চুপ ৰে ইমান ঠগা ছোৱালী কপালত নাই বুলি জানিও প্ৰফাইলটোত চেনি খাবলৈ অকণমান সোমাই গ'লোঁ পিছে প্ৰফাইলৰ ভিতৰত সোমাই গৈ যিটোহে মাল দেখা পালোঁ বিহু বুলি মানুহ তোলে চান্দা এইবোৰ দেখি কিছুমানে মাৰে ঠাণ্ডা এইবোৰ দেখি মই এটাই কথা কওঁ কি মোলা বাৰে আপোনালোকৰ এইবাৰ যোনটো দেখাম সেইটো সোমে যাব আপোনালোকৰ হিৰে হিৰে আমাৰ গোপী মাহানে নাচি আছে পাছত আমাৰ ডেকাসকল গান গাই গাই জকাই আছে চাওকচোন কমটি টেলেণ্ট নে তেওঁলোকৰ একেবাৰে সুৰে তালে লগত মিলাই লৈছে বহুতে ভাবিব এইটো কেনেকুৱা বাৰু ৰাগ মই কৈছো শুনো কমিটি নাই কোনো দোষ তাত হেৰো বাটে কাঠে ছোৱালী জকৈ নপলে তোহাৰ হেঁপাহ এতিয়া ৰাসৰ ভিতৰতো লৈ আছে ল'ৰাসকলে মজা দাদা আজিকালি ল'ৰা জোকাবই সেইটোনো কি ডাঙৰ কথা তইও আছিলি ন সেই গ্ৰুপটোত হাবিত কাহে ওলাই নাই এই কালুৰ কিন্তু এটা সন্মান আছে এই ইমান সন্মান থকা হিও এই ৰাতি যে মুতিবলৈ বিচনাৰ তলত থোৱা চৰিয়াটো সেইটো ধুলিনে নাই আজি দাদা আপুনি অলপ বেছি কৰে বৌ নেক্সট ভিডিঅ' লাগো দাদা এইবাৰ যোনটো ভিডিঅ' দেখাম সেইটো অকণমান বেলেগ আপুনি বাৰু দাদা পেটিকোট চিনি পায়নে
পাওঁ কিয় নাপাম কেতিয়াবা সেইটো পিন্ধি পাইছেনে বাপেৰৰ মূৰটো ৰ'ব দাদা খং নকৰিবচোন আজিকালি মতা মানুহো পেটিকোট পিন্ধে ক'ত দেখিলিও তই আমাৰ অসমতে পিন্ধে দাদা হে প্ৰভু দয়াময় কিবা এটা কৰা হে প্ৰভু দয়াময় কিবা এটা কৰা এই পেটিকোট পিন্ধা মতাৰ পৰা অসমখন বচোৱা দাদা আজিকালি মাইকী মানুহৰ কাপোৰ মতা মানুহে পিন্ধে মতা মানুহৰ কাপোৰ মাইকী পিন্ধে পৃথিৱীখন উল্টা পাল্টা হৈছে দাদা কালো অকল এয়াই নে এটা সময়ত ভাবিছিলোঁ দৰেশ্বৰী জীয়াকে মোক দেখিলে চকুৰ টিপ মাৰে কিন্তু এতিয়াহে গম পালোঁ তাইৰ এটা বেমাৰ আছে চকু মদ খাই ধৰে